নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ সকলো মোৰ ইউটিউব চেনেল অমনিপ্ৰেজেণ্ট অভিলৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা ব্লগ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। বিহুৰ বতৰ, অলপ ওলাই আহিলোঁ বা ভিনদেউহঁতৰ লগত, ভাগিনীৰ লগত দিনটো স্পেণ্ড কৰিবলৈ। আৰু আপোনালোকক দেখুৱাই যাম ক'লৈ আহিলোঁ, কি কৰিলোঁ। চ' ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই যাওক। ধন্যবাদ। আমি আজি আহিছোঁ সোণাপুৰত থকা এখন ৰিজৰ্টলৈ। যিসকল ভিউৱাৰ্ছলৈ ইয়ালৈ আহিছে তেওঁলোকে ধৰিব পাৰিছে এণ্ট্ৰেঞ্চৰ এই গেটটো দেখি পেলাই। আৰু যিসকল ভিউৱাৰ্ছে অহা নাই তেওঁলোকক কৈ দিওঁ আমি আহিছোঁ ডেকা চাং ৰিজৰ্টলৈ। চ' তেতিয়াহ'লে ভিউৱাৰ্ছসকল ব'লক আমি ভিতৰলৈ সোমাই যাওঁ আৰু দেখুৱাই যাওঁ তেওঁলোকৰ কেনেধৰণৰ ভিতৰত এৰেঞ্জমেণ্ট কৰিছে। সোমাই আপোনালোকে ডেকা চাঙৰ ৰিচিপশ্যন ডেস্ক দেখা পাব আৰু সোঁহাতে আপোনালোকে এনেকৈ ভিতৰলৈ সোমাই যাব আৰু এনেকুৱা ধৰণৰ চাৰিওফালে বাঁহেৰে বনোৱা ঘৰ দেখা পাব য'ত আপোনালোকে বহি খাদ্য গ্ৰহণ কৰিব পাৰিব। সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশ। আপোনালোকে পিচ অনুভৱ কৰিব, শান্তি অনুভৱ কৰিব ইয়ালৈ আহি। এয়া তৃজ্ঞ, মোৰ ভাগিন। তৃজ্ঞ হাই বুলি কৈ দিয়ে। হাই, কেনেকুৱা লাগিছে তৃজ্ঞ? হাই। এয়া মোৰ ভাগিনী কৃষ্টি। হাই কৃষ্টি। তাই মুড নাই, এইমাত্ৰ শুই উঠিছে তাই। আৰু এয়া মোৰ বা। হাই। চ' আজি আমি এনজয় কৰিম সকলো। এয়া ভিতৰ ভাগত এটা সৰু এটা পুখুৰী আছে আৰু এই পুখুৰীটো পাৰ হ'বৰ কাৰণে তেওঁলোকে সৰু এটা দলং তৈয়াৰ কৰিছে আৰু আপোনালোকে দলংটো পাৰ হয় সেইটো পাৰে বহাৰ জেগা তেওঁলোকে তৈয়াৰ কৰিছে আৰু আপুনি তাতে বহি পেলাইও আপোনালোকে খাদ্য গ্ৰহণ কৰিব পাৰিব। আৰু অলপ ভিতৰলৈ সোমাই আহিলে আপোনালোকে এনেকুৱা ধৰণৰ খোলা জেগা দেখা পাব আৰু কণ ল'ৰা ছোৱালীৰ সৈতে এনেকুৱা ধৰণৰ খোলা জেগা দেখা পায়তো ক'বই নালাগে। মোৰ ভাগিন আৰু ভাগিনীতো আনন্দত থাকিব পৰা নাই, জঁপিয়াই আছে, ফূৰ্তি কৰি আছে। কাৰণ গুৱাহাটীৰ নিচিনা কংক্ৰিটৰ মহানগৰী এনেকুৱা খোলা জেগা ক'তনো দেখা পোৱা যায়। চ' আপোনালোকৰ লগতো যদি কণ ল'ৰা ছোৱালী আছে মোৰ ভাগিনীৰ নিচিনা, চ' আপোনালোকে লৈ আহক, তেওঁলোকে সঁচাকৈ ফূৰ্তি পাব। আৰু আপোনালোকেও আহক ইয়ালৈ, এই সেউজীয়া পৰিৱেশত আপোনাৰো মন সেউজীয়া হৈ ৰ'ব। এয়া আমি ষ্টাৰ্টাৰ অৰ্ডাৰ দিছিলোঁ চিকেন পকোৰা। খাবলৈ এভাৰেজে আছিলে, ঠিক ঠাক আছিলে। আৰু মেইন কোৰ্চত আমি অৰ্ডাৰ দিছিলোঁ চুঙাত দিয়া চিকেন, পাতত দিয়া মাছ, চুঙাত দিয়া গাহৰি আৰু ভাত আৰু দালি। খাবলৈ গোটেইকেইটা আইটেমেই টেষ্টি আছিলে, কিন্তু আমাৰ সকলোৰে ৰিকমেণ্ড কৰোঁ যে আপোনাৰ পাতত দিয়া মাছ। চ' বা ভিনদেউ সকলোৱে ভাল পাইছে আৰু ময়ো ভাল পাইছোঁ পাতত দিয়া মাছ। চ' আপোনালোকে ট্ৰাই কৰিব। চ' ভিউৱাৰ্ছসকল, এনেদৰে তেওঁলোকে চুঙাত দিয়া মাংস প্ৰস্তুত কৰি গ্ৰাহকৰ আগত প্ৰস্তুত কৰে। ভিউৱাৰ্ছসকল, ডেকাচাং ৰিজৰ্টৰ মোৰ এক্সপিৰিয়েঞ্চ ভালেই পাইছোঁ। পৰিৱেশ খুবেই ধুনীয়া, ছাৰ্ভিচো খুবেই ভাল। খালি এটা কথা মন কৰিব, আপোনালোকে যেতিয়া ডেকাচাং ৰিজৰ্টত আহিব আপোনালোকে লগত কিন্তু কেছ লৈ আহিব, কাৰণ তেওঁলোকে এতিয়াও
কাৰ্ড পে'মেণ্ট এতিয়াও তেওঁলোকে এনেবল কৰা নাই, তেওঁলোকে সেইটো ৰখা নাই কাৰ্ড পে'মেণ্টৰ ব্যৱস্থা। চ' আপোনালোকে যদি ভাবিছে ইয়ালৈ আহিব বুলি, তো আপোনালোকে কিন্তু কেছ লৈ আহিব আপোনাৰ নিজৰ লগত। আৰু আপোনালোকক মই ৰিকমেণ্ড কৰোঁ ডেফিনেট পৰিয়ালবৰ্গৰ লগত আহক আৰু এনজয় কৰক। আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বেল বাটন দবাব নাপাহৰিব। ধন্যবাদ।